ভক্তি ভক্তি যেতিয়া খাদ্যত প্ৰৱেশ কৰে প্ৰসাদ হৈ যায়। ভক্তি যেতিয়া গানত প্ৰৱেশ কৰে গান কীৰ্তন হৈ যায়। ভক্তি যেতিয়া পানীত প্ৰৱেশ কৰে অমৃত হৈ যায়। ভক্তি যেতিয়া ভ্ৰমণত প্ৰৱেশ কৰে তীৰ্থযাত্ৰা হৈ যায়। ভক্তি ঘৰত প্ৰৱেশ কৰিলে মন্দিৰ হৈ যায়। ভক্তি মানুহৰ দেহত প্ৰৱেশ কৰিলে মানুহ মহামানৱ হৈ যায়।